বন্ধুসকল, ক্লাছ 10 যি অনলাইন ইনষ্টেট পৰীক্ষা হোৱাৰ কথা আছিল, ইয়াৰ জীৱ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ কুৱেশ্যন পেপাৰ ইতিমধ্যে মুকলি কৰিছে। যদি আপোনালোকে ডাউনলোড কৰা নাই, এতিয়া ডাউনলোড কৰিব। আৰু মই কুৱেশ্যন পেপাৰসমূহ আপোনালোকক দি আছোঁ, এতিয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰে। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটো হ'ল আপোনালোকৰ জীৱ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ। যদি আপোনালোকে এতিয়ালৈকে ডাউনলোড কৰা নাই, এইটো কুৱেশ্যন পেপাৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে আৰু মোবাইলত ছেভ কৰি ৰাখিব পাৰে। ইয়াৰ পৰাই আপোনালোকে এইটো ছল্ভ কৰিব পাৰে। আৰু যদি আপোনালোকে ডাউনলোড কৰিব খোজে, মই লিংকটো দি দিছোঁ ভিডিঅ'ৰ তলত, তাৰ পৰা যাই আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰে। আৰু এটা কুৱেশ্যন পেপাৰ আছে, সেইটো হ'ল ৰসায়ন বিজ্ঞান। এইটো কুৱেশ্যন পেপাৰ আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰিব পাৰে বা আপোনালোকে নিজেও ডাউনলোড কৰিব পাৰে। আৰু যদি ডাউনলোড কৰিব নোৱাৰে, কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো মই ইয়াৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। মই লিংকটো দি দিছোঁ ভিডিঅ'ৰ তলত, তাতে ক্লিক কৰিলে আপুনি এইটো পেজত আহি যাব। আপুনি মোবাইল দিও কৰিব পাৰে। আপুনি ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব, তাৰপিছত ইয়াতে আপোনাৰ নামটো দিব, তাৰপিছত ইয়াতে আপোনাৰ স্কুলৰ নামটো দিব, তাৰপিছত ইয়াতে আপোনালোকৰ মিডিয়ামটো চিলেক্ট কৰিব, আপুনি কোনটো মিডিয়ামৰ, এছামিছ, ইংলিছ নে বড়ো। তাৰপিছত ইয়াতে আপোনালোকৰ ছাবজেক্টটো চিলেক্ট কৰিব, কোনটো ছাবজেক্টৰ আপোনালোকে কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব খোজে। আপুনি যিটো ছাবজেক্টৰ ডাউনলোড কৰিব খোজে সেইটো ছাবজেক্ট চিলেক্ট কৰিব। মই দেখুৱাই আছোঁ, ইয়াতে মই কেমিষ্ট্ৰি দিলোঁ, তাৰপিছত গেট টেষ্ট পেপাৰত ক্লিক কৰি দিব। আপোনালোকে এইটো ডাউনলোড হৈ যাব। মই আপোনালোকক দেখুৱাই আছোঁ, চাওক তলত ডাউনলোড হৈ গৈছে। মই অ'পেন কৰি দেখুৱাই আছোঁ আপোনালোকক, চাওক এনেদৰে আমি এইটো কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰোঁ। তেনেহ'লে মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আৰু যদি ভিডিঅ'খন ভাল লাগে, চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।